এগৰাকী অতি দৰিদ্ৰ সীমাৰেখাৰ প্ৰতিভামণি যুৱতীলৈ অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সম্পাদক ডক্টৰ অসীম কুমাৰ দাসৰ সঁহাৰি জ্ঞাপন। নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত ৰহা বালিপাৰা অঞ্চলৰ স্বৰ্গীয় উত্তম সিং আৰু পূৰ্ণিমা সিংহৰ বাসগৃহত উপস্থিত হয় অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সম্পাদক সমাজসেৱক মানৱপ্ৰিয় লগতে সুদায়িত্বশীল ব্যক্তি ডক্টৰ অসীম কুমাৰ দাস। জানিব পৰা মতে দুখীয়াৰ দুখ বুজা সমাজৰ হকে কাম কৰিবলৈ অপূৰ্ণ ইচ্ছা থকা ব্যক্তি ডক্টৰ অসীম কুমাৰ দাসদেৱে ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ ৰহাৰ সভাপতি জিতু দাসৰ পৰা ৰহা বালিপাৰা অঞ্চলৰ এগৰাকী প্ৰতিভাৱানী নাচনী তথা খেলুৱৈ নিহাৰিকা সিংহা কিছুদিন আগতে মগজুত ফিটা পেলু হৈ অসুস্থতাত ভুগি থকাৰ কথা গম পাই চিকিৎসাৰ বাবে দাসদেৱে কিছু আৰ্থিক সাহায্য যুৱতীগৰাকীলৈ প্ৰদান কৰি পৰিয়ালটোৰ আৰ্থিক ক্ষেত্ৰত কিছু সহায় আগবঢ়ায় আৰু গুৱাহাটীৰ উন্নত চিকিৎসাৰ বুজ লৈ সহায় কৰিম বুলি আশ্বাস প্ৰদান কৰে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ বিখ্যাত কালজয়ী গীত মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিব কোনেনো কোৱা সমনীয়া এই কথাষাৰকে লৈ মানৱপ্ৰেমিক সমাজসেৱিক দাসদেৱৰ সঁচাই অতুলনীয়। শেষত ডক্টৰ দাস ডাঙৰীয়াৰ সঁহাৰি আৰু সমবেদনাৰ প্ৰতি নিহাৰিকা সিংহাৰ সমূহ পৰিয়াল আৰু আমাৰ সংবাদৰ ফালৰ পৰাও কৃতজ্ঞতা স্বীকাৰ কৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁৰ এই প্ৰচেষ্টা সকলোৰে মাজত চিৰযুগমীয়া হৈ সমাজৰ হকে এনেদৰে কাম কৰি যাবলৈ ভগৱানে শক্তি প্ৰদান কৰক। মানে একজেক্ট মানে মোৰ সেইদিনাখন কাতি বিহুৰ আগদিনা কাবাডী খেলিব গৈছিলোঁ। কাবাডী খেলি পেলাই ৰাতি তাত দুখ পালোঁ, অমেন বাইট হ'ল মানে মোৰ ছোৱালীজনী কামোৰটো এইটোত লাগি গ'ল। নগাঁৱৰ পৰা সাংবাদিক নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, জনসাধাৰণ অসম 24x7।